আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত নৃপেন দাস ডাঙৰীয়া তেখেতক ধন্যবাদহে জনাব বিচাৰিছিলোঁ প্ৰথমে কিয়নো NRD গ্ৰুপৰ তৰফৰ পৰা এটা বৰ সুন্দৰ পদক্ষেপ তেওঁলোকে হাতত লৈছিলে আৰু সেয়া হৈছে NRD গ্ৰুপৰ অসম লাইভ NB নিউজ আপোনালোক সকলোৱে জানে বড়ো লাইভ আছে সমীক্ষণ বুলি এখন বাতৰি কাকত আৰু লগতে ষ্টেট মিৰৰ এই NRD গ্ৰুপৰ এবাৰ যিখন কেলেণ্ডাৰ ইংৰাজী নৱবৰ্ষৰ যিখন কেলেণ্ডাৰ সেইখন উৎসৰ্গা কৰা হৈছে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ প্ৰতিটো মাহৰ পাতত আছে জুবিনদাৰ স্মৃতি জুবিনদাৰ ছবি আমাৰ মাজত উপস্থিত আছে অসম লাইভ 24ৰ স্বত্বাধিকাৰী শ্ৰীযুত নৃপেন দাস ডাঙৰীয়া মই তেখেতক অকণমান আমাৰ মাজলৈ আহিবলৈ অনুৰোধ জনাইছোঁ উৰুকাৰ শুভেচ্ছা ৰাইজক জনাবলৈ অনুৰোধ জনাইছোঁ এক সুন্দৰ পৰিৱেশ আজি অসমবাসীয়ে সৰু পৰ্দাতে গোটেই একেবাৰে চহা অসমীয়া যিখন প্ৰতিচ্ছবি উৰুকা বুলি ক'লে যিখন প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবিখন আপোনালোকে আজি দাঙি ধৰিছে তাৰ বাবে মই পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ আপোনাক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এটা বিশেষ কাৰণত মই আপোনাক ধন্যবাদ জনাব বিচাৰিছিলোঁ অকণমান আগতে মই দৰ্শকক ক'লোঁ আৰু সেয়া হৈছে NRD গ্ৰুপৰ এই কেলেণ্ডাৰখন 2026ৰ জুবিন দাক উৎসৰ্গা কৰা হৈছে প্ৰতিটো মাহৰ পাতত আছে জুবিনদাৰ ছবি তাৰ বাবে ধন্যবাদ সমূহ আজি উপস্থিত সমূহ ৰাইজক আমি অসম লাইফৰ মঞ্চৰ পৰা শুভেচ্ছা জনালোঁ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আচলতে আমি খুব দুখেৰে আজি অনুষ্ঠান কৰি আছোঁ জুবিন গাৰ্গ আমাৰ লগত যথেষ্ট ঘনিষ্ঠ আছিল সকলোৱে জানে মোৰ চিনেমা হল আছে তেওঁ প্ৰায় মোৰ লগত যোগাযোগ কৰি থাকে বিভিন্ন বিষয়ত আৰু আমি বিগত প্ৰায় তেওঁ মৰাৰ পিছৰ পৰা জুবিন গাৰ্গক লৈ বিভিন্ন কাৰ্যসূচী কৰি আছোঁ বিশেষকৈ মেট্ৰিক ছবিগৃহত যি অভিলেখ সৃষ্টি কৰিলে কেতিয়াও নোহোৱা ইতিহাসত পুৱা 4 বজাত প্ৰথমটো শ্ব' আৰম্ভ হৈছিল ৰৈ ৰৈ বিনালে সেইটো একচুৱেলি আজিলৈ ইণ্ডিয়াত কোনো পৰা নাই আৰু UFO আৰু ডিষ্ট্ৰিবিউটৰ আটাইখিনি মোক মানা কৰিছিল যে ইতনা চুবে নেহি হোগা বুলি কৈছিল ডিষ্ট্ৰিবিউটৰে তো মই কৈছিলোঁ কিয় নহ'ব তেতিয়া আমি খুব সোনকালে মোৰ ল'ৰা ধ্ৰুৱজ্যোতি দাস আৰু মই আলোচনা কৰি আমি খুলি দিছিলোঁ যি নহওক অতি আশ্চৰ্যকৰ কথা 10 মিনিট 9 মিনিট মানতে আটাইখিনি টিকেট বিক্ৰী হৈ গৈছিল দুইটা থিয়েটাৰৰে আৰু সেইটো এটা জুবিন গাৰ্গৰ প্ৰতি থকা মৰম আৰু আৱেগ এতিয়াও অতি আচৰিত কথা আমাৰ হলত দুইটা হলতে জুবিন গাৰ্গৰ চিনেমা চলি আছে আৰু তেখেতৰ স্মৃতিৰ কাৰণে আমি এখন অতি সুন্দৰ কেলেণ্ডাৰ কিছুদিন আগত মই বেংককত উন্মোচন কৰিছিলোঁ আৰু যোৱাকালি আমি কেইবাজনো বিশিষ্ট লোকৰ উপস্থিতিত আমাৰ স্বনামধন্য ৰাইটাৰ ফণীন্দ্ৰ দেৱ চৌধুৰী আৰু মই আৰু উৎপল দত্ত আমি আটাইকেইজনে উন্মোচন কৰিছিলোঁ ৰাইজৰ বহুত হেঁপাহ উপৰা আছিল আমি 500মান কেলেণ্ডাৰ লৈ গৈছিলোঁ তাত আৰু 3-4 মিনিটতে আটাইখিনি কেলেণ্ডাৰ ৰাইজে লৈ গ'ল যি নহওক এয়া জুবিন গাৰ্গৰ প্ৰতি থকা সকলোৰে মৰম আৰু বৰষাই কৈ আছে খুব বিষাদেৰে আমি অনুষ্ঠান পাতি আছোঁ তথাপিতো আমি কৰিব লাগিব এইবিলাক আমাৰ দৈনন্দিন কাৰ্য বিহু আহি থাকিব দুখেৰে হ'লেও আমি পাতিব লাগিব হয় যিমান পাৰোঁ তেখেতে যিবিলাক আমাক আদৰ্শ দিছিল আমি সেইবোৰ কৰাৰ বাবে চেষ্টা কৰি যাম তেওঁ কেইবাটাও কথা কৈ গৈছিল আমি আটাইখিনি কৰি গৈ আছোঁ পৰ্যায়ক্ৰমে আৰু পিছৰ জেনেৰেশ্যনটো জুবিন গাৰ্গক পাহৰিব নালাগে জুবিন গাৰ্গে যিখিনি কাম 52 বছৰত কৰিছে সেইখিনি কাম পৃথিৱীৰ কোনো মানুহে 200-300 বছৰত নোৱাৰে আটাইয়ে জুবিন গাৰ্গক মৰম চেনেহ দিব বিহু ভালকৈ খাওক আৰু শেষত অসম লাইফ আৰু NRD গ্ৰুপৰ ফালৰ পৰা আটাইলৈ ভোগালী বিহুৰ মোৰ শুভেচ্ছা জনালোঁ জুবিন গাৰ্গ সম্পৰ্কত বহুতখিনি কথা কৈ দিলোঁ আচলতে তেওঁৰ কথা কৈ থাকিলে শেষ নহয় বৰষাই সোধাৰ কাৰণে মই কৈছোঁ আৰু অনুষ্ঠান উপভোগ কৰক বহুত ভাল শিল্পী আছে গতিকে সকলোলৈ মৰম চেনেহ জনালোঁ আপোনালোকে অসম লাইভক মৰম কৰিব শেহতীয়াভাৱে আমি আৰু এটা নতুনকৈ চেনেল এটা খুলিছোঁ বড়ো লাইভ বুলি সেইটো খুব জনপ্ৰিয় হৈছে বড়ো ৰাইজে যথেষ্ট আঁকোৱালি লৈছে সকলোৱে লগ লাগি কাম কৰিম অসম লাইফক আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ অহা দিনবিলাকত আপোনালোকে আমাক মৰম চেনেহ কৰি যাব
ধন্যবাদ আপোনালৈ বহুত বহুত ধন্যবাদ থাকিলে আপোনাৰ অসমীয়া সংস্কৃতি অসমীয়া শিল্পীৰ প্ৰতি যি শ্ৰদ্ধা যি মৰম নৃপেন জুবিন দাৰ প্ৰতি আপুনি যেনেকৈ দায়িত্বশীলভাৱে গোটেইখিনি কাম আগবঢ়াই লৈ গৈছে তাৰ বাবে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আন্তৰিক আৰু ভগৱানৰ ওচৰত আপোনাৰো সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ জুবিন দা য'তে আছে ভালে থাকক আৰু হয় জুবিন দাৰ ন্যায় যুঁজ চলি থাকিব আমি সকলোৱে যুঁজ দিম আমি সকলোৱে মাত মাতি যাম আৰু লগতে জুবিন দাক মই অকণমান আগতেই কৈছিলোঁ তেখেতৰ কৰ্মৰাজিৰে আমি জুবিন দাক সদায় জীয়াই ৰাখিম জাতি থকালৈকে জুবিন দা থাকিব সদায়